এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয়, অকণমান ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো ফ্ৰী হয়, প্লিজ ছাবস্ক্ৰাইব কৰিব। ৱেলকাম বেক টু মাই ফাৰ্ষ্ট ব্লগ। উঠিলোঁ ফাইনেলি, চব বিচনা চব ঠিক কৰি ল'লোঁ। এতিয়া মুখ চুখ ধুম, বিৰিয়ানী টুকুৰা পেকিং কৰি লৈ গৈ আছোঁ। মস্ত পেকিঙৰ কাম চলি আছে এইফালে। তো মস্ত পেকিং চেকিং কৰি ল'লোঁ পূৰা। দাদাৰ পৰা পইচা টইচা লৈ আছে, পইচা লৈ দিব বাৰু। আৰু মই বেছি নহয়, এইটো ডাঙৰ এইটো বেগটোৱে ল'ম মই। আৰু ৰেগুলাৰ যিবোৰ পিন্ধি থাকোঁ এইবোৰ পিন্ধিয়ে যাম। মোৰ তোমাৰ চব ঠিক আছে? গৌতম দা অ'কে, চলো চলো। চাৰিওফালে পূৰা বৰষুণ। চলো চলো চলো, বহা জলদি। এয়া যাত্ৰা আৰম্ভ। চল দা অ'কে আছে? এয়া যাত্ৰা আৰম্ভ কৰিলে এই যাত্ৰা পৰা নেপাললৈকে চলি থাকিব। এতিয়া আমি অ'টত আছোঁ, অলপ পিছত আমি ট্ৰেইনত থাকিম, হয় নাই? আমাৰ অ'টো বুলি খাতিৰ কৰা নাই নেকি? পানী এয়া হ'ল গুৱাহাটী মহাসাগৰ বৰ্তমান। ফাইনেলি আমি আহি পালোঁ আৰু এই ৰাতি ওলাইছোঁ, পোহৰ হৈ গ'ল। কামাখ্যা জংচন। আমাৰ কেনেকুৱা আপোনালোকৰ এনেকুৱা হৈছেনে যে ট্ৰেইন গুচি যাব, 10 মিনিট আছে, 5 মিনিট আছে, তেনেকুৱাতে দৌৰাদৌৰি কৰিব লগা হৈছে? জল্দি যাব লাগে, মানে 10 মিনিট টাইম আছে আৰু এতিয়া 1 নম্বৰ প্লেটফৰ্ম আৰু 3 নম্বৰ যাব লাগে। আৰু তো আহি ফাইনেলি ট্ৰেইন পালোঁ আৰু উঠিলোঁ। জয় বজৰংবলী কি জয়। চলো। তো ফাইনেলি আহি ট্ৰেইনত বহিলোঁ। ট্ৰেইনখনৰ নাম হ'ল কেপিটেল এক্সপ্ৰেছ। আপোনালোকে যদি নেপাল যায় টিকেট কাটিব লাগিব NJPৰ পৰা। কেনেকৈ যাব লাগে আপোনালোকক ধুনীয়াকৈ ক'ম। মই ওপৰত বহিলোঁ একদম, মানে লাল চাহ লৈছোঁ, লাল চাহ খাই পূৰা টোপনি যাওঁ। বহুত টোপনি লাগিছে একদম। আহি উঠিলোঁ, উঠিলোঁ, ফালে একদম পানী হৈ গৈছে। তো ফাইনেলি পালোঁ নিউ বঙাইগাঁও। বিৰিয়ানীবিলাক যে আনিছিলোঁ এতিয়া আমি খাওঁ। টেপ আছিল, টেপটো মাৰি দিছোঁ। খাই লৈ ধুনীয়াকৈ অলপ ৰেষ্ট লওঁ। বিৰিয়ানী খাই আছোঁ, এইফালে দাদা খাই আছে। A few moments later. আপোনালোকক সঁচাকৈ কৈ আছোঁ, আপোনালোকে কেপিটেল এক্সপ্ৰেছত জিন্দগীত নাহিব। কাৰণ আমি যেতিয়া টিকেটটো কাটিছোঁ তেতিয়া গম নাপাওঁ, কিন্তু কেপিটেল এক্সপ্ৰেছটো বোলে এনেকুৱাই। তো এক্সপ্ৰেছ লিখা আছে, কিন্তু পেচেঞ্জাৰৰ নিচিনা নাযায়, য'তে ত'তে ৰখে। আৰু ইয়াতে ৰখোৱা 1 ঘণ্টা হৈ গ'ল। আলিপুৰদুৱাৰ জংচন ইয়াতে 1 ঘণ্টা হৈ গ'ল। আৰু এনে 2 ঘণ্টা লেট হৈছে। ইয়াতে পাবলৈকে 10টা পাইছে, 12টা, তেতিয়া 1 ঘণ্টা হৈ গ'ল, বাজি গ'ল 1টা। কি ক'ম আৰু। তো এইটো চাওক, 1টা বাজিছে, এতিয়া ট্ৰেইনটো দিছে। 1টা বাজিছে। বৰ হৈ গৈছে, বৰ। পিছৰ জেগাটো চাওক, ইমান মজা। এইখিনি চাওক একদম। অ' মাই গড, মজা। ট্ৰেইনখন কেনেকুৱা? একদম থাৰ্ড ক্লাছ, একদম জীৱনত নটো এইটো তাৰ। 5টা বজাত উঠিছিলোঁ, এতিয়া কেইটা বাজিলে টাইম? হা, 6টা বাজি গ'ল। চাওক, শিলিগুৰি আহোঁতে 12.5 ঘণ্টা লাগিলে। চিগনেচাৰ ৰজনী শিখৰ, এইটো চিগনেচাৰে খাম নেকি? পূৰা ভাৱ উঠি আছে, দেখিছেনে? এইটো খাম, উঠি আছে, ভাৱ উঠি আছে। তো আমি আহি শিলিগুৰি পাবলৈ হৈছোঁ। বহুত ভাল এক্সপ্ৰেছ, যাৰ নাম হ'ল কেপিটেল এক্সপ্ৰেছ, মানে জঘন্য এক্সপ্ৰেছ, হয়নে নাই গৌতম দা? মানে এনেকুৱা লাগিছে, চিৰিয়াছলি কৈছোঁ, 13 ঘণ্টাৰ বেছি হ'ল। ইমান দেৰি কেতিয়াও নালাগে, সঁচাকৈ কৈছোঁ। চাইকেল লৈ আহিব নেকি? তো আপোনালোকে নাহিব কেপিটেল এক্সপ্ৰেছত কেতিয়াও। আৰু মই শিলিগুৰি পাইছোঁ, চাই লওক একবাৰ। দাদা দৰজাতে আছে এনেকৈ, আপোনালোকে কেতিয়াও নাথাকিব, ছেফটি ফাৰ্ষ্ট। শিলিগুৰি টাউন, এইফালে গৌতম দা ৰখি আছে, মই আৰু অমৰ শুই আছে পূৰা। ট্ৰেইনটো জঘন্য হ'ব পাৰে, চাফা আছে। শিলিগুৰি জংচন পাই গ'লোঁ। দৌৰাদৌৰি কৰিব নালাগে, ট্ৰেইনটো বহুত ঢিলা। মানুহ চাওক ইয়াৰ। তো ফাইনেলি আমি আহি পালোঁ শিলিগুৰি জংচন। আৰু এতিয়া কোনফালে ওলাব লাগে, মানে ভাবিবৰ কাৰণে বহুত মানুহ। এফালেদি নামিব লাগিব। তো চলো, এতিয়া বাহিৰত ওলাম। বাহিৰত ওলাই ভাত চাত খাম, বহুত ভোক লাগিছে, দিনটো ভাত খোৱা নাই। বাহিৰত ওলাই আপোনালোকক দেখাই আছোঁ, চলো। ফাইনেলি বাহিৰত ওলাই আহিলোঁ আৰু পেট পূজা কৰি লওঁ। তাৰপিছত কেনেকৈ যাব লাগে নেপাল, কিবা কিবি চব সুধিম দোকানত। ভাত খোৱাৰ টাইম নহয়, তৰকা আৰু ৰুটি মই খাই লওঁ। আহি গ'ল তৰকা, বঢ়িয়া খাই লৈ ওলাই আহিলোঁ। ৰুটি তৰকা খালোঁ, বহুত ভাল লাগিছে অলপ। এতিয়া বাহিৰত যাম, অলপ ATMৰ পৰা পইচা ওলাম আৰু নেপালৰ গাড়ীত উঠিব লাগিব। চলো, পূৰা বৰষুণ দেখিছে,
খালি অসমতে নহয়, ৱেষ্ট বেংগলতো বৰষুণ আৰু নেপালত বা কি হয় এইটো নাজানো, কালি দেখাম। বাকী এতিয়া লেফ্ট চাইডে গ'লে আমি বাহিৰত ওলাব পাৰিম। আপোনালোকে ওলাই আহিয়ে এনেকৈ চাৰিআলি পাব, আৰু চাৰিআলিৰ পৰা এইটো লেফ্ট চাইডে যায় পানীৰ টেংকি। নেপাল যোৱাৰ কাৰণে পানীৰ টেংকি যাবই লাগিব। এতিয়া ৰাস্তা পাৰ হৈ আছোঁ আমি, এই বাছবিলাক চাওঁ যায়নে নাই। A few moments later. বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল, এতিয়া তাৰমানে নেপালৰ গাড়ী নাপায়, শিলিগুৰিতে হোটেলত থাকিব লাগিব। বৰ্তমান হোটেলত আহিলোঁ, ৰুমটো চাই লওঁ। ৰুমৰ দাম হ'ল 1600 টকা, হ'ল 1400 টকা। এইটোত থাকিম চাগে, হ'ব হৈ যাব ন? ঠিক আছে চলো। আহিছে পূৰা পানী চানী লৈ ৰেডি, মানে আমি পইচাই দিয়ে নাই, চাব আহিছোঁ, বস্তু লৈ আহিছে। যদি শিলিগুৰি আহে এতিয়া বাহিৰত যাওঁ, আমি কিবা বস্তু বস্তু লৈ আহোঁ। আৰু সিহঁত দুজন ৰুমতে আছে, ভাল লাগিছে আৰু চাফা আছে ন। ম'ম' চম' লৈ লওঁ পূৰা পেকিং কৰি, ৰুমত গৈ খাম আৰু বাহিৰত নাখাওঁ, গা চা বহুত বেয়া লাগি গৈছে। তাৰ পৰা ফোনত বিজি, দোকানটো চাই লওঁ একবাৰ। চলো চলতে, মানুহজনে পূৰা খানা খুৱাই আছে। ৰুম আহিলোঁ, গা ধুলা ফ্ৰেছ পূৰা। খেলো ইণ্ডিয়া চাউথ আফ্ৰিকা খেল চলি আছে। বাথৰুমটো চাই লওঁ একবাৰ কেনেকুৱা। অ'কে আছে। তো আজি নেপাল যোৱা নহ'ল, আমি শিলিগুৰিতে থাকিলোঁ আৰু 4জন একেলগে থাকিম। অকণমান বঢ়িয়াকৈ গা চা ধুই ৰেষ্ট ল'ম, ভাত চাত খাই শুম। ৰাতিপুৱা মৰ্ণিং আপোনালোকক লগ পাম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাৰিব। তো मिलते हैं नेक्स्ट वीडियो में, तब तक के लिए बाय बाय, जय हिंद, वंदे मातरम, जय है। दिल का दरिया